হেল্ল' গাইছ মেলালে আহি পেলাই যদি চকৰি নুথাকে ঘৰলৈ গুচি যাওঁ তেতিয়া কাহিনীটো কেনেকুৱা হ'ব মানে ৰখিব কাহিনীটো কৈ আছো আজিৰ কাহিনীটো হৈছে চাইকেলৰ পৰা আৰম্ভ কৰিছো আমি দুজন গৈ আছো মেলালে আৰু মেলাত এইজনে চাইকেল মাৰি যাব লগা হৈ আছে আৰু চাইকেল মাৰি আমাৰ যিহেতু বাইকো নাই স্কুটিও নাই আৰু আহি পেলাই আমি পালোহি দুৰ্গা পূজাৰ মণ্ডপটো ৰতুৱা গেটৰ আৰু ৰতুৱা গেটৰ দুৰ্গা পূজাৰ মণ্ডপটো কিন্তু বহুত ধুনীয়া বনাইছে এবাৰ যিহেতু ইয়ালৈ আহিবও পৰা নাই ৰাতিখন তাৰপিছত বোলো এতিয়া আমি মেলা আহি পাই গলো মেলালৈ অহাৰ পিছতে দেখিছেনে মেলাখন কিন্তু আমি দিনত আহিছো কাৰণে ভাল লগা নাই আৰু মেলাখন বহুত ডাঙৰকে বনাইছে এইফালে ডাঙৰ চকৰি এইফালে সৰু চকৰি এইফালে ট্ৰেইন সৰু পোৱালি খেলনা বস্তু এইবিলাক দেখি মানে উঠিবলৈ মন গুচি গৈছে কিন্তু এতিয়া দিনত এইবিলাক নচলা সেইকাৰণে উঠিব পৰা নাই আৰু আমাৰ চকু পৰিলে টিকেট খেল আৰু টিকেট খেলবিলাকত কিন্তু একোৱেই নাপায় টিভি পাম বুলি খেলিলো কিন্তু টিভি চিভি নাপালো আৰু আমি আহি পেলাই বোলো কিবা এটা খাই লৈছো যিহেতু পুৰা ভোক লাগি আছে আৰু আহি পেলাই আমি পৰঠা অৰ্ডাৰ দিলো পৰঠাটো লৈ লৈছো এইটো পৰঠা 50 টকাকে লৈছিলে ভাজি দিছে কুকুৰকো ইমান অকমান ভাজি নিদিও গাইছ বেছিকে দিলেও কমকে দিলেওতো খাবই লাগিব গাইছ যিহেতু কিনি পেলাই খাইছো আৰু ভালকে খাই লৈছো পুৰা ভোকো লাগি আছে আৰু ভোক লৈ পেলাই লগতে এতিয়া কেম্পা এটা লৈ লৈছো কেম্পা মানেতো গম পাইছে কেম্পা পগলা মই আৰু কেম্পাটো খাই বৈ পেলাই এতিয়া ঘৰলৈ যাবলৈ ওলাই গলো আৰু যদি আপোনালোকে ৰাতিৰ ভিডিঅ'বিলাক যদি চাবলৈ বিচাৰে তেনেহ'লে ফ'ল' কৰি থওক আৰু এই ভিডিঅ'টোত পুৰা লাইক আহিব লাগিব তেতিয়া মই ইয়াৰ ছেকেণ্ড পাৰ্ট আপোনালোকলৈ আনিম তেনেহ'লে আজিলৈ বাই বাই গাইছ।